এতিয়া মই উপস্থিত আছো জোনবিল মেলা মৰিগাঁও জিলাৰ য'ত কোৱা হয় যে পাহাৰ আৰু ভৈয়ামৰ সমন্বয় মানে ইয়াতে সমন্বয় একলগ হয় বুলি কোৱা হয় য'ত পাহাৰৰ পৰা পাহাৰীয়াসকল নামি আহে আৰু আমাৰ ইয়াৰ পৰা থলুৱা মানুহখিনিয়ে আদান প্ৰদান য'ত কৰা হয় য'ত বৰ্তমান অসমত এখনেই আছে য'ত আদান প্ৰদানৰ এতিয়াও ব্যৱস্থা চলি আছে আপোনালোকক দেখুৱাই আছো চাই থাকক ময়ো চাবলৈ আহিছোঁ কেনেদৰে তেওঁলোকে ইয়াত খোৱা বোৱা সকলোখিনি ব্যৱস্থা কৰি দিয়া হয় আৰু তেওঁলোকে কেনেকৈ আছে আপোনালোকে এবাৰ চাওকচোন নিজে জোনবিল বজাৰতৈ জাক জাক গাভৰুই জাক জাক গাভৰুই গা